হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। ঘৰতে সোমাই বহুত বেছি বৰ লাগিছে আৰু গা চাবোৰ একেবাৰে সঁচাকৈ বহুত বেয়া। সেইকাৰণে ভাবিলোঁ অকণমান ওলাই যাওঁ, মাহীহঁতৰ ঘৰৰ চাইডে ফুৰি আহোঁ। আৰু এইবিলাক দেখিছে মাহীয়ে কৰা ফুল চবফালে লাইন বা লাইন ফুলৰ একে বাগিচা কৰি থৈ দিছে। আৰু মাহীহঁতৰ ৰাস্তাটো ইমান বেছি দীঘলীয়া, আপোনালোকে যদি ভাবে ইয়াত আবেলি অকণ খোজ কাঢ়োঁ, খুব এটা ধুনীয়া পৰিৱেশ, আৰামছে খোজকাঢ়িব পাৰে। আৰু এই ঘৰটো দেখিছেনে, এইটো হৈছে নগাঁও কলেজৰ এজন ছাৰৰ ঘৰ। ছাৰে মানে ঘৰৰ ফ্ৰণ্টটো ইমান ধুনীয়াকৈ মানে সজাইছে নহয়। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু বহুত কেইজনৰ ফটো মানে অংকন কৰি থৈছে ফ্ৰণ্টত। চ' সেইকাৰণে ঘৰটো আপোনালোকক অকণমান দেখুৱাই দিলোঁ। আপোনালোকে হয়তো ভাল পাব চাই পেলাই এনেকুৱা ঘৰ এটা। আৰু ঘৰটোত সোমাই সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু মই এতিয়া মোৰ লক্ষ্যস্থান আহি পাই গ'লোহি, যিটো কাৰণে মই আজি অকণমান ওলাই আহিছোঁ বাহিৰলৈ। আৰু এইখন দেখিছেনে, শৰ্মা চুইটছ। ইয়াতে বহুত ধুনীয়া ধুনীয়া মিঠাই পোৱা যায়। কোনে কোনে মিঠাই খাই ভাল পায় এইটো জনাবচোন দেই। মই কিন্তু মিঠাই খাই ইমান এটা ভাল নাপাওঁ, মাজে মাজে কেতিয়াবা খাওঁ। আৰু ইয়াত দেখিছেনে, ষ্টাইল বজাৰত পূৰা ডিছকাউণ্ট চলি আছে, বিহু অফাৰ চলি আছে। যোন নগাঁৱৰ হয় আহি গ'লেই হ'ল, আহি চিধা সোমাই একদম পূৰা ধুনীয়াকৈ বজাৰ কৰি লৈ গ'লেই হ'ল। আৰু এইখন হুণ্ডাই, ইয়াতো পূৰা বোলে গাড়ী ডিছকাউণ্ট চলি আছে। আহি যাৰ গাড়ী ল'বলৈ মন আছে সকলোৱে গাড়ী চাড়ী লৈ বিহু ফুৰিলেই হ'ল। আৰু আমি আমাৰ লক্ষ্যস্থান আহি লাহে লাহে পাই গৈছোঁহি। ইফালে সিফালে সকলোতে বিচাৰিলোঁ, ফুচকাৱালা ক'তো নাই। আহি পেলাই এইখিনিতে পালোহি। চ' এতিয়া খাম মই ফুচকা। আৰু কোনে কোনে ফুচকা খাই ক'ব ভাল পায়। মই কিন্তু ফুচকা খাই বহুত বেছি ভাল পাওঁ। ছোৱালীয়ে বোলে প্ৰথম খায় আৰু তাইক মই এখন ভিডিঅ' কৰি দিব লাগে। চ' তাই খোৱাখিনি মই অকণমান ভিডিঅ' কৰি দিছোঁ। আৰু তাৰপিছত তাই মোক কৰি দিব বোলে, সেইকাৰণে মই তাইখিনি অলপ প্ৰথমতে ভিডিঅ' কৰি দিলোঁ। আৰু কোনে কোনে খাই ফুচকা ভাল পায় সকলোৱে জনাব। মই সঁচাকৈ বহুত বেছি ভাল পাওঁ। মানে কোনোবা সময়ত গা চাবোৰ বেয়া লাগি আহিলে অকণ চটপটা কিবা এটা খাই ভাল লাগে আবেলি সময়ত, হয়নে? সেইকাৰণে অকণ ওলাই আহিলোঁ, আজি ফুচকা খাওঁ বুলি আৰু কিবাকিবি অকণ খাওঁ বুলি ওলাই আহিলোঁ। আৰু মোক এনেকৈ ফুচকা খোৱা দেখি কাৰ কাৰ লোভ লাগিছে বাৰু সঁচাকৈ ক'বচোন দেই। ধেমালি কৰিছোঁ। ফুচকা আচলতে সদায় খোৱাটো বেয়া কথা। মানে মাজে মাজে কেতিয়াবা গা চা বেয়া লাগিলে খাব লাগে, কিন্তু সদায় একদম নাখাব দেই। মই ধেমালিহে কৰিছোঁ। আৰু তাৰপিছতে আহিলোঁ এখন ৰেষ্টুৰেণ্টলৈ, বহুত ধুনীয়া দেখিছেনে। অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিতৰতো গোটেইখিনি বাঁহ বেত আৰু আপোনাৰ ঢাৰি দি বনাইছে। ইয়াৰ প্ৰত্যেকটো মানে চকী হওক, বেৰবোৰ হওক ঢাৰি আৰু বাঁহেৰে কৰিছে, সেইকাৰণে বহুত বেছি ভাল লাগিছে। ইয়াতে দিলোঁ চাও অৰ্ডাৰ, কিন্তু ইয়াতে নাখাওঁ, মই অৰ্ডাৰটো লৈ পেলাই ঘৰত খামগৈ। আৰু তাৰ পৰা ওলাই পেলাই আহি থাকোঁতে দেখিলোঁ চৰাইবোৰক এনেকৈ পিঞ্জৰা ভিতৰত সোমাই থৈ দিছে। মোৰ বহুত বেছি মনটো বেয়া লাগে এনেকৈ দেখি। এনেকুৱা লাগিছে সিহঁতক মুক্ত আকাশত মই এৰি দিওঁ, কিন্তু নোৱাৰি, দোকানত থকা বস্তু এটা। আৰু ঘৰতে আহি পেলাই ধুনীয়াকৈ খালোঁহি চাও। বাকী আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, সকলোৱে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ আৰু ধন্যবাদ।